বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটক লৈ সুখী নহয় বিৰোধী 2023-24 বৰ্ষৰ বাজেটে চুব পৰা নাই জনসাধাৰণৰ আশা আকাংক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৃতীয়খন বাজেটক লৈ বিৰোধীৰ প্ৰতিক্ৰিয়া পুৰণি বাজেটৰ পুনৰাবৃত্তি কেৱল শব্দৰ সালসলনি নতুনত্বহীন অজন্তা নেওগৰ বাজেট বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া যিমান যিখিনি আমি আশা কৰিছিলোঁ যে নিবনুৱাৰ বাবে মহিলাসকলৰ সুৰক্ষাৰ বাবে ঘোষণা থাকিব এইবিলাক দেখা নাই নিৰ্বাচন কেন্দ্ৰিক বাজেট বুলি ক'ব পাৰোঁ যে আগত পঞ্চায়ত নিৰ্বাচন আহি আছে খুব সোনকালে লোকসভা নিৰ্বাচন আহিব সেই গতিকে আমি যিটো ভয় কৰোঁ যে ভোট কিনিবলৈ আজিকালি চৰকাৰী এটা ব্যৱস্থা কৰা হয় ডিবিটিৰ যোগেদি সেই গতিকে তেনেকুৱা ডিবিটি কিছুমান দেখিছোঁ সেইখিনিৰ যোগেদি যে আমাৰ গ্ৰামাঞ্চলৰ ৰাইজৰ কৃষকৰ সামগ্ৰিক উন্নয়ন হ'ব এই কথাটো ক'ব নোৱাৰি মুখ্যমন্ত্ৰী গগৈ ছাৰৰ দিনৰ বহু আঁচনি আছিলে ভাল যেনেকৈ ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন হ'ব লাগে যিবিলাক বান ক্ষতিগ্ৰস্ত লোক বা যিসকলৰ ভূমিহীন সেইবিলাক আঁচনিও যদি ইয়াতে প্ৰতিফলিত হ'ল হয় তেতিয়াহ'লে আমাৰ এতিয়া যিটো উচ্ছেদ হৈ আছে উচ্ছেদৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ সুবিধা হ'ল হয় অজন্তা নেওগৰ বাজেটক হিতাধিকাৰীৰ বাজেট আখ্যা AIUDFৰ এইখন বাজেটে জনসাধাৰণৰ কোনো কল্যাণ সাধিব নোৱাৰে বুলি ক'লে AIUDFৰ বিধায়ক আমিনুল ইছলামে ধাৰ কৰি যাবত জনম সুখং জীবেত ঋণং কিত্তা গীতং পিবেত যি কথাৰ আগত কৈছিল যে আমি ঋণ কৰি হ'লেও ঘি খাব লাগিব যিটো কনচেপ্ট মুখ্যমন্ত্ৰী দিব বিচাৰিছে আজি প্ৰতিজন ব্যক্তি জন্ম হোৱাৰ লগে লগে 37,000-38,000 টকা মানে ধাৰৰ বোজালৈ জন্ম ল'ব লগা হৈছে এইখন ৰাজ্যত আৰু সেইখন ৰাজ্যত ধাৰ লৈ বেনিফিচিয়াৰী যিটো ক্ৰিয়েট কৰাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতা কিন্তু আমি দেখিছোঁ আজি শ্ৰীলংকাৰ কি অৱস্থা হৈছে আপোনালোকে নিশ্চয় জানে ঢাক ঢোল পিটোৱা বিভিন্ন স্কিম আমি ইয়াত দেখিছোঁ যিখিনি অসমৰ এছেট ক্ৰিয়েট কৰাত অহা দিনত সম্পত্তি বৰ্ধিতকৰণ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা আমি ইয়াত দেখা নাই পুৰণি আঁচনিকেই জোৰাতাপলি মাৰি অজন্তা নেওগে সফলতাৰ জয়গান গাবলৈ চেষ্টা কৰা বুলি অভিযোগ CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বাজেটখনত বান নিয়ন্ত্ৰণ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰাথমিক প্ৰতিক্ৰিয়া হৈছে এই বাজেটখন পুৰণি যিবিলাক আঁচনিকে টানি আনি পেলাই এই চৰকাৰৰ এচিভমেণ্টটো দেখুৱাবলৈ বিচৰা হৈছে কিছু পপুলাৰ ঘোষণা তেওঁলোকৰ আছে নিশ্চিতভাৱে কিন্তু এই বাজেটখনে অসমৰ জ্বলন্ত সমস্যাসমূহক কেনেধৰণে সমাধান কৰিব পৰা যাব তাৰ কাৰণে কোনো ভাল পৰিকল্পনা এই বাজেটত আমি দেখিবলৈ পোৱা নাই মুঠৰ ওপৰত অজন্তা নেওগে সদনত দাখিল কৰা বাজেটক লৈ কোনো ক্ষেত্ৰতে সুখী নহয় বিৰোধী ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম